Hello everyone, welcome to my channel Barsa Kitchen's vlog. আজি এয়া ৰাতিপুৱা মানে ৰুমটো সাফা কৰাৰ পৰাই আৰম্ভ কৰিছো ভিডিঅ'টি। আজি যেহেতু সৰস্বতী পূজা সেইভাবে পুৰা কামত ব্যস্ত হৈ গৈছো। বাগদেৱীৰ পূজা উপলক্ষে মানে নিজৰ মন্দিৰত পূজা ভাগ গাপা ধুই আহি কৰি ললো। কৰি লৈ মন্দিৰত চাকি হলা দি ললো। তাৰ পিছত অকনমান ক্ষীৰ বনাম বুলি ভাবিছো। সৰস্বতী পূজাৰ দিনা মানে আগৰ পৰাই ক্ষীৰ খোৱাটো এটা নিয়ম। আপোনালোকৰ ফালে সেই নিয়মটো আছে নে নাই জনাব। আমাৰ ফালে এই নিয়মটো আমি কৰো আৰু সৰস্বতী পূজাৰ দিনা ক্ষীৰ খোৱাটো ভাল বুলি কয়। কৰবাত কোনোবাই কোৱা শুনিছিলো, সেইভাবে খাও আৰু লৰাকো আজি অকনমান বনাই খুৱাও বুলি ভাবিলো। সেইভাবে কিচেনত আহি গলো। কেতিয়া ক্ষীৰখিনি বনাই লম। আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰি চাব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেন্ট, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছো। ক্ষীৰ বনি আছে। হাই, এয়া আমি সৰস্বতী পূজাত যাব ওলালো। এয়া বেটা এনেকে ৰেডি হৈছে, গলত এখন লগাই লৈছে আৰু পিছত হেৰি কৰি দিয়া হ'ব। আৰু আমি দুইটাই আজি এলু হৈ ওলাইছো। এয়া শৰাই হাতত লৈ লৈছো। যাম আৰু এতিয়া সৰস্বতী পূজাত গৈ পাই তাতে কি হয় দেখাই যাম। বেটাৰ স্কুলো দেখাম। মোৰ লগতে আহি থাকিব দেই আপোনালোকো। এয়া বেটাৰ স্কুল হলি মেৰী ইন্টাৰনেশ্যনেল স্কুল, চিপাঝাৰত অৱস্থিত। আমি স্কুল আহি পাই গলো। আৰু স্কুলৰ ইয়াৰ আশে-পাশে ভিউটো এবাৰ দেখাই দিওঁ। হাইৱেৰ একেবাৰে ওচৰতে যাতায়াতৰ খুব সুব্যৱস্থা আছে আৰু স্কুলখনত আহিবৰ কাৰণে, যেহেতু হাইৱেৰ গাতে লাগি আছে স্কুলখন। আহিয়ে মাতাক প্ৰণাম কৰি ললো। লৈ বেটাই এখন কপি দিলে আৰু মাৰ চৰণত। কপিখন যাওঁতে লৈ যাব বাৰু। কপিটো দি দিলে। তাৰ পিছত এয়া মানুহ ইমান আহি পোৱা নাই। যদিও আমি যাই পাওঁতে অকমান দেৰি হৈছিল, তথাপিও মানুহবিলাকৰ আৰু অলপমান দেৰি হৈছে, আহি পোৱা নাই। আহিয়ে আকৌ ৰন্ধা বঢ়া চাবৰ কাৰণে আহিলো। যেহেতু চব্জিও অকনমান কাটিব লগা আছিল। বেটাৰ স্কুল যেতিয়া পেৰেণ্টছ বিলাকে কাম কৰিব লাগিব, গতিকে আমি যদি পূজা ভাগ নিজৰ বুলি নকৰো কোনে কৰিব, নহয় জানো। গতিকে আহি গলো আৰু চব্জি কাটিবৰ কাৰণে। ৰান্ধনী দুজনে খুব ধুনীয়াকৈ, খুব টেষ্টি লগাকৈ খানাটো বনাইছিলে। আৰু এয়া আমি চব্জি কাটি আছিলো সকলোৱে মিলি জুলি। খুব আনন্দ কৰিলো আজি। চব্জিও কাটিলো, আনন্দ ফূৰ্তিও কৰিলো। ভাল লাগিল আৰু আজিৰ দিনটো। তাৰ পিছত এয়া ক্ষীৰ খাব লৈছো। যেতিয়া চাহ খালো, ক্ষীৰ খালো, খুব ভাল লাগিল আৰু ক্ষীৰখিনিও ধুনীয়া আছিল, ধুনীয়া বনাইছে। মেমহতে বিলাই দিছে। He ran very carefully, but other students ran faster than him. Third year, he practiced hard and took part in the annual sports once again. He became second. He was upset, very upset and sad. But his teacher said, winners never. প্ৰিন্সিপাল মেমৰ কথাখিনি শুনি খানা খাব আহি গলো। খানাটোত আজি এইখিনি আছিল। ইয়াৰ লগতে সালাড, পাপৰ আছিল, কিন্তু মই ভিডিঅ' ল'ব নহ'ল। আৰু এয়াত মনদীপৰ কিউট মেম কেইজনীৰ লগত এটা ফটো উঠি ল'লে। সি যে ফটো উঠিলে হাঁহিব ইচ্ছা নকৰে, কিয় নাজানো আৰু। তথাপিও তাক একপি ফটো উঠাই দিলো। আমি যিহেতু আহিবৰ সময় হ'ল, আহিবৰ সময়ত মাৰ চৰণত এটা সেৱা জনাই ল'লে। আৰু এতিয়া বিদায় মাগিম আৰু। লাষ্টত আমিও এটা ফটো উঠি ল'লো মোৰ ফ্ৰেণ্ডৰ লগত। ফটো উঠি বিদায় ল'ম আৰু আজি এই ভিডিঅ'টো ইমানতে সামৰিছো। ভাল লাগিলে চাব আৰু বাই।